নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম সপোনত গৰু দেখাৰ অৰ্থ। গৰুক হিন্দু ধৰ্মত পূজা কৰা হয়। বন্ধু বান্ধৱীসকল, আজি আমি জানিম এইটো ভিডিঅ'ৰ জৰিয়তে সপোনত গৰু দেখাৰ অৰ্থ। যদি সপোনত কোনোবা মানুহে গৰু দেখা পায়, ইয়াৰ অৰ্থ কি হয়? যদি কোনোবা মানুহে সপোনত গাই দেখা পায়, তেনেহ'লে ইয়াৰ বহুত প্ৰকাৰৰ অৰ্থ লুকাই থাকে। পোনপ্ৰথমে জানো আহক, যদি কোনোবা মানুহে সপোনত বগা গাই দেখে, তেনেহ'লে তেওঁৰ সোণৰ ব্যৱসায় লাভ হ'ব পাৰে। বহুত সংখ্যক মানুহে সপোনত কলা গাই দেখে। যদি কোনোবা মানুহে সপোনত কলা গাই দেখে, তেনেহ'লে তেওঁ হালধীয়া বস্তু ব্যৱসায়ত উন্নতি সংকেত বুজোৱা হয়। সপোনত কোনোবা মানুহে সপোন সকলো মানুহে দেখে আৰু সকলো মানুহে বেলেগ বেলেগ সপোন দেখে। যি মানুহে সপোনত ৰঙা গাই দেখে, তেওঁ ৰঙা বস্তুৰ ব্যৱসায় বাণিজ্যত অপাৰ উন্নতি হোৱাৰ সংকেত বুজোৱা হয়। যদি কোনোবা মানুহে সপোনত গাই দামুৰী মৰম কৰা দেখে, তেনেহ'লে জানো আহক ইয়াৰ অৰ্থ। যি মানুহে সপোনত গাই দামুৰীক মৰম কৰা দেখে, তেনেহ'লে তেওঁ সন্তান সুখ লাভ কৰাৰ সংকেত বুজোৱা হয়। বন্ধু বান্ধৱীসকল, এইখিনি আছিল সপোনত গাই দেখাৰ অৰ্থ। বন্ধু বান্ধৱীসকল, এনেকুৱা ভিডিঅ'বোৰ পাবলৈ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।